প্রভু সোনকালে চক্র বহাল কৰি দৈত্য ঘৰত বিধান আকাশ পুলাকাশ মানলৈ কৰক নিক্ষেপ কিন্তু প্রভু এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই ইয়াৰ কাৰণ প্ৰভু এই পৃথিৱীতে অন্যায় অধৰ্ম অত্যাচাৰ দূৰ সীমাত উপনীত হৈছে ধৰ্মৰ নাম গুণ একো নোহোৱা হৈ গৈছে প্ৰভু অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আনিব ধৰিছে প্ৰভু তাৰ ভয় কি কৰিম বুলি ভাবিছ মহাকাল তাৰ ভয় এতিয়া মহা ভয়ংকৰ হৈ উঠিব এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে এই পৃথিৱী তল নিয়াব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ ডুব যাব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ সকলোবোৰ লুপ্ত হ'ব প্ৰভু প্ৰভু সৃষ্টি ৰক্ষণ হ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব প্ৰভু এই পৃথিৱীত ধৰ্ম বুলিবলৈ আৰু একো নাই সকলো অধৰ্মই ৰাজ কৰিছে প্ৰভু মোৰ কাৰ্যকাল শেষ হৈ আহিছে প্ৰভু গতিকে এই পৃথিৱী ধ্বংস অনিবাৰ্য প্ৰভু ইয়াৰ উপায় প্ৰভু এই পৃথিৱীৰ সপ্ত দ্বীপৰ ভিতৰত জম্বু দ্বীপৰ মহাধৰ্মপ্ৰাণ ৰজা সত্যব্ৰহ্ম তেখেত প্ৰভু মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব তেওঁৰ দ্বাৰা প্ৰভু এই পৃথিৱী আপুনি ৰক্ষা কৰিব পাৰিব পিতামহ প্ৰজাপতিয়ে যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক আৰু ৰুদ্ৰই মহাপ্ৰলয়ৰ মাজতে মহাসাগৰৰ গৰ্ভৰ পৰা মহাকায় জীৱ জন্তু আদিয়ে মোৰ লাগি উঠিব সেইবোৰ আপুনি ধ্বংস কৰিব লাগিব আৰু আমি কি কৰিব লাগিব মহাকাল আপুনি সত্যব্ৰত ৰজাক লগত লৈ এই সৃষ্টি ৰক্ষাৰ বাবে সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰেই ৰূপ ধৰি এই সৃষ্টি ৰক্ষা কৰিব লাগিব